চাওক হেল্প যোনে এইটোত আমি ৰাজনীতি নকৰোঁ, যোনে হেল্প কৰিব আছে তেওঁলোকে কৰক। আৰু আমিও এতিয়া আমাৰ একমাহৰ চেলেৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অলপ দেৰি আগত আমি বিধায়িনী দলৰ দলপতি ডাঙৰীয়া নেতৃত্ব আমি দিছোঁ। আৰু এইটো সময়ত আমি ৰাজনীতি কৰিব নালাগে। যোনে যিমান নিজৰ ক্ষমতা থাকি যিমান জনে পাৰে আমি এইটো হেল্প কৰিব লাগে। এজন যুৱ বিধায়ক হিচাপে আপুনি কি কয়? আমি ৰাজনীতি বুলি কোৱা নাই, এজন যুৱ বিধায়ক হিচাপে দুজন বিধায়কে যেনেদৰে কাম কৰিছে, ৰাইজে তেওঁলোকক প্ৰশংসা কৰিছে, এতিয়া আজমলৰ যি সহায় তাক লৈ কি কয়? চাওক, যুৱ বিধায়ক হিচাপে নহয়, এজন অসমীয়া হিচাপে কৈছোঁ, আমি যাৰ যি ক্ষমতা মানে যিমান মানে পাৰে তেওঁলোকে যেনেকৈ পাৰে মানুহখিনিক হেল্প কৰক। আৰু আমিও আজিও আমি আকৌ এটা আমাৰ যুৱ কংগ্ৰেছৰ নেতৃত্বত আজি এটা অহা পৰহিলৈ আমাৰ এটা ৰিলিফ মেটেৰিয়েল আমি আমাৰ তেওঁলোকক দিম। আৰু আমি যেনেকৈ পাৰিছোঁ তেনেকৈ আমি হেল্প কৰিব পৰা চেষ্টা কৰিছোঁ। কৈছে যে শিৱসাগৰত যাৰ ঘৰত পানী সোমাইছে 10 লাখকৈ টকা দিবলৈ কৈছে, আৰু যদি টকা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তেওঁ শিৱ নৃত্য কৰিম বুলি কৈছে। চাওক, আজি আমি কংগ্ৰেছ বিধায়িনী দলৰ আমাৰ দলপতিৰ নেতৃত্বত আমি গৈ পেলাই আমাৰ একমাহৰ চেলেৰি আমি ইতিমধ্যে CM ৰিলিফ ফাণ্ডত দিছোঁ। আৰু তাৰপিছত আমাৰ গোটেই বস্তুখিনি এনেকুৱা যে তেওঁলোকৰ কাৰণে আমি যিমান কৰিব পাৰোঁ সিমান আমি চেষ্টা কৰি আছোঁ। কিয় আমি চৰকাৰক দাবী জনাইছোঁ যে, আৰু কেন্দ্ৰ চৰকাৰক দাবী জনাইছোঁ যে আমি 2000 কোটি টকা আমাক লাগে এতিয়া। কিয় কাৰণে এতিয়া 2000 কোটি টকা যদি নিদিয়ে, আপোনালোকে দেখা পাইছে যে যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত মানুহবিলাকৰ ঘৰৰ এনেকুৱা অৱস্থা হৈছে, বহুতো ঘৰ নাইকিয়া হৈ গৈছে। আৰু তেওঁলোকে এতিয়ালৈকে মই যোৱাকালি এটা মিডিয়াত কৈছোঁ যে তাত প্ৰপাৰ এটা ছিষ্টেমত তেওঁলোকে সাহাৰ্য দিব পৰা নাই। আৰু হেলিকপ্টাৰ গৈ পেলাই এনেকুৱা জেগাত বস্তুখিনি মানে এয়াৰ ড্ৰপ কৰিছে য'ত পানী আপোনাৰ এককাল আমি পানী কয়, এক আঁঠু পানী কয়, এইটো এককাল এশটো পানী নহয়, তাত প্ৰায় 20-25 ফুটলৈকে পানী আছে। তেওঁলোকৰ এনেকুৱা এটা জেগাত প্ৰপাৰ প্লেনিঙত দিয়ক য'ত মানুহখিনি ইজিলি ৰিচেবল হয় আৰু ভালকৈ গৈ পেলাই নিজৰ ৰিলিফ মেটেৰিয়েলখিনি তেওঁলোকে কালেক্ট কৰিব পাৰে। ঠিক আছে। চাওক, আমাৰ যেতিয়া মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে, তৰুণ গগৈ ছাৰ আমাৰ মুখ্যমন্ত্ৰী আছিলে, তেওঁলোকে নিজে বস্তুখিনি চাইছিলে। চাওক, হেল্প এইটোত আমি ৰাজনীতি নকৰোঁ, যোনে হেল্প কৰিব আছে তেওঁলোকে কৰক। আৰু আমিও এতিয়া আমাৰ একমাহৰ চেলেৰি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত অলপ দেৰি আগত আমি বিধায়িনী দলৰ দলপতি ডাঙৰীয়া নেতৃত্ব আমি দিছোঁ। আৰু এইটো সময়ত আমি ৰাজনীতি কৰিব নালাগে। যোনে যিমান নিজৰ ক্ষমতা থাকি যিমান জনে পাৰে আমি এইটো হেল্প কৰিব লাগে। এজন যুৱ বিধায়ক হিচাপে আপুনি কি কয়? আমি ৰাজনীতি বুলি কোৱা নাই, এজন যুৱ বিধায়ক হিচাপে দুজন বিধায়কে যেনেদৰে কাম কৰিছে, ৰাইজে তেওঁলোকক প্ৰশংসা কৰিছে, এতিয়া আজমলৰ যি সহায় তাক লৈ কি কয়? চাওক, যুৱ বিধায়ক হিচাপে নহয়, এজন অসমীয়া হিচাপে কৈছোঁ, আমি যাৰ যি ক্ষমতা মানে যিমান মানে পাৰে তেওঁলোকে যেনেকৈ পাৰে মানুহখিনিক হেল্প কৰক। আৰু আমিও আজিও আমি আকৌ এটা আমাৰ যুৱ কংগ্ৰেছৰ নেতৃত্বত আজি এটা অহা পৰহিলৈ আমাৰ এটা ৰিলিফ মেটেৰিয়েল আমি আমাৰ তেওঁলোকক দিম। আৰু আমি যেনেকৈ পাৰিছোঁ তেনেকৈ আমি হেল্প কৰিব পৰা চেষ্টা কৰিছোঁ। কৈছে যে শিৱসাগৰত যাৰ ঘৰত পানী সোমাইছে 10 লাখকৈ টকা দিবলৈ কৈছে, আৰু যদি টকা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি তেওঁ শিৱ নৃত্য কৰিম বুলি কৈছে। চাওক, আজি আমি কংগ্ৰেছ বিধায়িনী দলৰ আমাৰ দলপতিৰ নেতৃত্বত আমি গৈ পেলাই আমাৰ একমাহৰ চেলেৰি আমি ইতিমধ্যে CM ৰিলিফ ফাণ্ডত দিছোঁ। আৰু তাৰপিছত আমাৰ গোটেই বস্তুখিনি এনেকুৱা যে তেওঁলোকৰ কাৰণে আমি যিমান কৰিব পাৰোঁ সিমান আমি চেষ্টা কৰি আছোঁ। কিয় আমি চৰকাৰক দাবী জনাইছোঁ যে, আৰু কেন্দ্ৰ চৰকাৰক দাবী জনাইছোঁ যে আমি 2000 কোটি টকা আমাক লাগে এতিয়া। কিয় কাৰণে এতিয়া 2000 কোটি টকা যদি নিদিয়ে, আপোনালোকে দেখা পাইছে যে যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত মানুহবিলাকৰ ঘৰৰ এনেকুৱা অৱস্থা হৈছে, বহুতো ঘৰ নাইকিয়া হৈ গৈছে। আৰু তেওঁলোকে এতিয়ালৈকে মই যোৱাকালি এটা মিডিয়াত কৈছোঁ যে তাত প্ৰপাৰ এটা ছিষ্টেমত তেওঁলোকে সাহাৰ্য দিব পৰা নাই। আৰু হেলিকপ্টাৰ গৈ পেলাই এনেকুৱা জেগাত বস্তুখিনি মানে এয়াৰ ড্ৰপ কৰিছে য'ত পানী আপোনাৰ এককাল আমি পানী কয়, এক আঁঠু পানী কয়, এইটো এককাল এশটো পানী নহয়, তাত প্ৰায় 20-25 ফুটলৈকে পানী আছে। তেওঁলোকৰ এনেকুৱা এটা জেগাত প্ৰপাৰ প্লেনিঙত দিয়ক য'ত মানুহখিনি ইজিলি ৰিচেবল হয় আৰু ভালকৈ গৈ পেলাই নিজৰ ৰিলিফ মেটেৰিয়েলখিনি তেওঁলোকে কালেক্ট কৰিব পাৰে। ঠিক আছে। চাওক, আমাৰ যেতিয়া মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে, তৰুণ গগৈ ছাৰ আমাৰ
মুখ্যমন্ত্ৰী আছিলে তেওঁলোকে নিজে আহি নিজে বস্তুখিনি চাইছিলে